ইউটিউবৰ বন্ধু বান্ধৱীসকললৈ নমস্কাৰ জনাই আমাৰ পঞ্চম সংখ্যক ভ্লগ ভিডিঅ'টোলৈ আপোনালোকক আদৰণি জনাইছোঁ। বৰ্ষা ঋতু, বৰষুণৰ টোপালৰ মূৰ্ছনা আৰু বুৱতী পানীৰ গিৰ্জনীৰ সমৰয়ৰ কি যে অপূৰ্ব অনুভূতি, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। যেন ধুই নিব ভাগৰুৱা হৃদয়ৰ ক্লেশ। কৰ্মব্যস্ততাই নিৰস কৰি পেলোৱা মন মগজুত বৰ্ষা ঋতুৰ বন্যাই যেন আনি দিব এসোপামান নৱ আকাংক্ষাৰ পলস আৰু কৰি তুলিব অনুৰ্বৰ জীৱনশৈলীক আৰু অধিক উৰ্বৰ। পিছে বন্ধুসকল, জীৱন জানো ইমান সহজ? এফালে দিলে আনফালে যায়। বৰষুণৰ আগমনে হিয়া মন আপ্লুত কৰিবলৈ ধৰিলেই ইফালে পৰিস্থিতিয়ে অন্যফালে গতি সলায়। I think you can understand my feelings. Monsoon is tremendously beautiful, but it is fierce also. যোৱা 2-4 দিনৰ পৰা হৈ থকা অবিৰাম বৰষুণৰ ফলত আমাৰ গাঁৱৰ কিছু অংশত আৰু ওচৰ পাজৰৰ বেলেগ গাঁওসমূহত ভয়ানক বান পৰিস্থিতি পৰিলক্ষিত হ'ল। বাট পথ ভাঙি যোগাযোগ ব্যাহত হ'ল। ঘৰ দুৱাৰ আৰু বহু লাখ টকীয়া স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ ক্ষতি হ'ল। আমি অসহায়। ইয়াৰ স্থায়ী সমাধান যে আজিলৈকে নহ'ল। এইফালে তুমি ভিডিঅ' কৰা, চাবা লাহেকৈ যাবা, চাবা 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 ৰাস্তাটো খহিয়ে গ'ল। ৰাস্তাটোৰ দুয়োফালে পথাৰ। তাত খেতিয়কসকলে বহু হেঁপাহেৰে কঠীয়া সিঁচিছিলহে মাত্ৰ। পিছে বানে সকলোৰে পৰিশ্ৰম পানীৰ লগত একাকাৰ কৰি পেলালে। হয়তো বহু লাখ টকাৰ বিনিয়োগ হৈছিল আৰু মূৰৰ ঘাম মাটিত পেলাই কৰিছিল দৈহিক শ্ৰম। এটা আঘাততে চব অথলে গ'ল। পুৱতি নিশা অতৰ্কিতে বান আহিছিল। কিছুৱে পুৱা উঠিহে গম পালে বানৰ কথা। ৰাতিপুৱা শুই উঠলো গাইছ, দেখছি উঠিয়ে বাহিৰত আহিলো, বানপানী দেখছি গাইছ। উঠছিলো নাই, ৰাস্তাও নাই। দুৰ্যোগৰ মাজতো উপভোগ কৰিব জনা একমাত্ৰ প্ৰাণীটোৱে চাগে মানুহ। পৰাজয়ক পাহৰি উৎসৱ ৰচিব পৰা একমাত্ৰ প্ৰাণীটো চাগে মানুহেই। এতিয়া সকলোৱে গভীৰ উৎসাহেৰে হাতে হাতে মাছ ধৰা সঁজুলিবোৰ লৈ নামি পৰিছে। এনে লাগে যেন বানপানী অহাটোও আমাৰ এটা বাৰ্ষিক উৎসৱ। মাছ কত? তার সরু সরু মাছ না? এবাৰ চাই লওকচোন আমাৰ গাঁৱৰ যান্ত্ৰিকতাবিহীন এই মুহূৰ্তবোৰ। এনে পৰিৱেশত আহি মানুহবোৰে সুখ দুখৰ কথা পাতি অলপ হ'লেও বুক পাতলাব পাৰিছে। জীৱন সহজ নহয়, কিন্তু ইমান বেয়াও নহয়।
বন্ধু বান্ধৱীসকল ইমান পানী হৈছে, ইমানেই পানী হৈছে যে দেখি চিন্তাই লাগিছে। এই গোটেই পানীখিনি যদি নামনিৰ পিনে গৈ জমা হ'ব লাগে, তেতিয়াহ'লে নামনিৰ মানুহখিনিৰ অৱস্থা কি হ'ব? কিন্তু অলৰেডি হৈছেই। আমাৰ পৰা দক্ষিণ ফালৰ ধমধমা, বালিতাৰা, কদমতলা এইবিলাক এৰিয়াত মানে গোটেই বানে বিধ্বস্ত কৰি দিছে। তেওঁলোকৰ এতিয়া চৌকা জ্বলাবৰ কাৰণে ঠাই নাই। মানে তেওঁলোকে এতিয়া আশ্ৰয় শিবিৰতে চাগে আশ্ৰয় ল'ব লাগিব। অসমৰ এই বিধ্বংসী বান সদায় আছিলনে? অসমত হোৱা বানপানীৰ কাৰণবোৰ বাৰু কি? কোৱা হয় যে পূৰ্বতে অসমৰ বানপানী ইমান বিধ্বংসী নাছিল। (1950) চনৰ বৰ ভূঁইকঁপে অসমৰ ব্ৰহ্মপুত্ৰকে ধৰি সকলো নদী উপনদীৰ তলি বাম কৰি পেলাইছিল। উত্তৰ পূৰ্বাঞ্চলত যিহেতু আটাইতকৈ বেছি পৰিমাণৰ বৰষুণ হয়, সেয়েহে বৰ্ষা ঋতুৰ সময়ত হোৱা প্ৰবল বৰষুণৰ পানীক বাম হৈ পৰা নদীবোৰে সম্পূৰ্ণভাৱে ধাৰণ কৰিব নোৱাৰে, যাৰ ফলত বানপানীৰ সূচনা হয়। গৰাখহনীয়ায়ো নদীৰ তলি বাম কৰি পেলায়। প্ৰতিদিনে গৰাখহনীয়াৰ ফলত বহু পৰিমাণৰ মাটি নদীৰ তলিত জমা হৈ নদীবোৰৰ বহন ক্ষমতা কম কৰি তুলিছে। আৰু আমি আমিবোৰ জানো কম? প্ৰাকৃতিক দুৰ্যোগবোৰৰ আঁৰত আওপকীয়াকৈ আমাৰো হাত থাকে। বনাঞ্চল ধ্বংস কৰা, পাহাৰ কটা, গ্ল'বেল ৱাৰ্মিং ইত্যাদি ক্ষেত্ৰত মানুহবোৰে বৰঙণি যোগোৱাৰ ফলতো বানপানীৰ সৃষ্টি হয়। প্ৰকৃতিমাক আমিয়ে ৰুগীয়া কৰি তুলিছোঁ, যাৰ বাবে আমিয়ে জীয়াতু ভুগিব লাগিব।